গাইজ আমি হলো সরকারি স্কুলের ছাত্র আমি কথা থরু নহক আমার স্কুলের বিদায় মিটিংত আমার কম্পালসরি এটাই ডাইলগ এই বিদায় চির বিদায় নহয় মাথো খন্তেকিয়া বিদায় তাতকে বেশি না শিকালা না আমি শিখবা ইচ্ছা করলো আমি পড়াত ভাল নহয় নহয় আমি খেল ধেমালিতো ভাল নাছিলো কারণ যেটা প্রাইভেট স্কুল চলি কিটা আমার লগত খেলা হালবা আহিব তেতিয়া সিহঁতে খেলাখান কেনেকে জিকবা লাগবো সেইটোৱে চিন্তা কৰি থাকে আৰু আমি গোটাইকেইটা লগ হৈ পেলাই এটাই চিন্তা কৰো সিহঁতে যে নতুন বলটো লৈ আহিছে সেইটো কেনেকে গায়ব কৰিব পাৰি ইটা চলিক যদি মাষ্টৰে কয় অহাকালি স্কুলত প্ৰগ্ৰেম আছে চলিহঁতে লগ লগ ষ্টেটাছ মাৰব আই এম চ' এক্সাইটেড আৰু ছাৰহঁতে যদি আমাক কয় বোলে অহাকালি স্কুলত প্ৰগ্ৰেম আছে আমাৰ চিধা কথা কিতাপ আনবা লাগব না নালাগে সেইটো আগতে কওঁ আমিয়ে যে অকল টেলেণ্টেড নহয় আমাৰ দেশৰ চব মানুহ টেলেণ্টেড ছাৰ আইজাক নিউটনৰ মূৰত আপেল পৰিল আৰু লগ লগ নিউটনৰ গতিসূত্ৰ উদ্ঘাটন কৰিলে কিন্তু সেই আপেলটো যদি ইণ্ডিয়াত নিউটনৰ মূৰত পৰিল হয় নিউটনক আহাৰা কৰি দি কেনে আপেলডালৰ গোড়ত চাৰি চাইডে বেৰা দিলে হয় আৰু ডাইৰেক্ট 1200 টকা কেজি গতিসূত্ৰৰ নাম পাছত নামকৰণ কৰিব আগতে আপেলৰ নামকৰণ কৰিব মেধাবী আপেল কিলো 1200 গাইজ শেষত এটা কথা কৈ যাওঁ নিউটনে 3টা গতিসূত্ৰ আৱিষ্কাৰ কৰিছিল চতুৰ্থ গতিসূত্ৰটো আমাৰ অসমত আৱিষ্কাৰ কৰিছে সেইটো হ'ল বিয়াত দিয়া বাতিছেটটো কাৰণ ইও সদায় গতিশীল ইঘৰৰ পৰা সিঘৰলৈ নিৰন্তৰভাৱে গতি কৰিয়েই থাকে